নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ গুৰুত্বপূৰ্ণ দিৱসসমূহৰ বিষয়ে। জানুৱাৰীৰ পৰা এপ্ৰিললৈকে আমি আগৰ ভিডিঅ'বোৰত আলোচনা কৰিছিলোঁ। আজি আলোচনা কৰিম মে' মাহৰ গুৰুত্বপূৰ্ণ দিৱসসমূহৰ বিষয়ে। তেন্তে বলক ভিডিঅ'টোলৈ আমি আগবাঢ়োঁ। 1 মে' আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস বা মে' দিৱস, ইণ্টাৰনেশ্যনেল লেবাৰ ডে অৰ মে' ডে। 3 মে' বিশ্ব প্ৰেছ স্বাধীনতা দিৱস, ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে। 7 মে' বিশ্ব এথলেটিক্স দিৱস, ৱৰ্ল্ড এথলেটিক্স ডে। খেলুৱৈসকলক উৎসাহিত কৰিবলৈ বা যুৱচামক খেলৰ প্ৰতি আগ্ৰহী কৰিবলৈ এই দিৱস পালন কৰা হয়। 8 মে' বিশ্ব ৰেড ক্ৰছ দিৱস, ৱৰ্ল্ড ৰেড ক্ৰছ ডে। ৰেড ক্ৰছ হৈছে এটা স্বেচ্ছাসেৱী সংগঠন যিয়ে প্ৰাকৃতিক দুৰ্যোগ বা যুদ্ধবিগ্ৰহত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক যত্ন লৈ সহায় কৰে। ৰেড ক্ৰছৰ প্ৰতিষ্ঠাপক হেনৰী ডুনাণ্টৰ জন্মদিন উপলক্ষে এই দিৱসটো পালন কৰা হয়। 11 মে' ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস, নেশ্যনেল টেকন'লজি ডে। 12 মে' আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস, ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে। 16 মে' ৰাষ্ট্ৰীয় ডেংগু দিৱস, নেশ্যনেল ডেংগু ডে। 17 মে' বিশ্ব টেলিযোগাযোগ দিৱস, ৱৰ্ল্ড টেলিকমিউনিকেশ্যন ডে। 18 মে' আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস, ইণ্টাৰনেশ্যনেল মিউজিয়াম ডে। 21 মে' ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী দিৱস, নেশ্যনেল এণ্টি টেৰৰিজিম ডে। এই দিৱসটো প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুবাৰ্ষিকীত পালন কৰা হয়। তেখেতক 1991 চনৰ 21 মে'ৰ দিনাখন সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল। গতিকে এই দিৱসটো শান্তি আৰু একতা বৃদ্ধি কৰা আৰু সন্ত্ৰাসবাদৰ ভয়াৱহতাৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে পালন কৰা হয়। 21 মে' আন্তৰ্জাতিক চাহ দিৱস, ইণ্টাৰনেশ্যনেল টি ডে। 22 মে' আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস, ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'লজিকেল ডাইভাৰ্চিটি। 23 মে' বিশ্ব কাছ দিৱস, ৱৰ্ল্ড টাৰ্টল ডে। 31 মে' বিশ্ব ধূমপান বিৰোধী দিৱস, ৱৰ্ল্ড নো টবাকো অৰ এণ্টি টবাকো ডে। মে' মাহৰ এইকেইটা দিৱসেই আছিল। পৰৱৰ্তী ভিডিঅ'সমূহত বাকী দিৱসবোৰৰ বিষয়েও আলোচনা কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টোৰ পৰা যদি কিবা উপকৃত হৈছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।